মই মাছ 1 কিলো আনিব লাগিছিল, আলহী আহিছিলে, ফোন চন কৰি ফুটিব লাগিব, যদি নাপায় আৰু ৰখি থাকিব লাগিব। এতিয়াও মানে বহুত সমস্যা আছে। মই এনেই কমন সমস্যাটো কৈছো। আৰু ডাঙৰ যিটো ঘৰত থাকে, এজন যি গৃহিণী হয় বা এজন বোৱাৰী হয় বা এজন ছোৱালী হয়, আমি সেইকাৰণে 26টা জনগোষ্ঠীৰো আমি মহিলাসকলক সিলেকশন কৰিব লাগে, আমাৰ বাইদেউ ভনীসকলক বুলি কৈছো। কাৰণ সেই জনগোষ্ঠীৰ আবেগ অনুভূতিটো কমিউনিটি আছে। এজন যদি অসমীয়াত কথা পাতে বুজি, সান্থালী ছোৱালীয়ে হয়, আধা প্ৰব্লেমটো তাই বুজিয়ে পালে। কৈছো যে যাহাতে মহিলাৰ সমস্যাখিনি ওলাব লাগে। আজিৰ তাৰিখত কি সমস্যা আছে? প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মহিলাসকলৰ কাৰণে বেটি বাঁচাও বেটি পঢ়াও যি এটা ভাল এটা মানে প্ৰগ্ৰাম লৈছে, ইয়াৰ লগত সংগতি ৰাখি আজি বহুত বেলেগ 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 প্ৰগ্ৰাম বিলাক ৰাজ্য চৰকাৰ বিলাকো লোৱা হৈছে। এটা জায়গাত আমি যাহাতে মানে হিট কৰিব পাৰো বা সেই জায়গাত যাই পেলাই আমি কামটো কৰিব পাৰো। তেনেকৈ চেম্পিয়ন সেইটো আমাৰ 3 বছৰ আগতে লোৱা মিছন আছিলে, দেৰিকৈ আৰম্ভ হৈছে। তাত আমি ইটো স্পেচিয়েলি মানে যিসকল ঘৰত বিয়া হয় আমাৰ মহিলাসকল আছে, মোবাইলটোতো আজিকালি সবে জানে, বিল দিয়ে, কিবা কিবি কৰে, আৰু টেলিমেডিচিন কৰিব পাৰে। আজিকালি টেলিমেডিচিন মানে ডক্টৰৰ তাত যাব লাগে 30 কিলোমিটাৰ দূৰত, হঠাৎ কোনোবা এজনৰ টেলিমেডিচিন কৰি আছে, তো তাক ফোনেদি কন্টেক্ট পাৰে, তাৰে পৰাই প্ৰেছক্ৰিপশ্যন কৰিব পাৰে যে এইটো ঔষধটো দিয়ক বুলি কেনে। তো মহিলাজন যদি ভাল ডিজিটেলি এক্সপাৰ্ট হয়, এই কামবিলাক কৰিব পাৰে। আজিকালি কি আছে, ইকনমিক লিটাৰেচি চাব পাৰে, বহুতখিনি সুবিধা আছে। আমাৰ সময়টো আচলতে বিশ্বায়ন হোৱাৰ লগে লগে আৰু বহুত ভাল আৰু বহুত সহজ হৈছে আমাৰ জীৱনটো। খালি এইটো বেয়া ব্যৱহাৰ কৰিব নালাগে। বহুতে মোবাইলটো বেয়া ব্যৱহাৰ কৰে। আজি গুগল বিলাক, ইউটিউব বিলাক, ফেচবুক বিলাক বেয়া ব্যৱহাৰ কৰে। ইয়াৰ কাৰণে বেলেগ এজনে কষ্ট পায়, নোহোৱা কথাবিলাককো লিখি থাকে। আমি সেইবিলাকে চাই ব্যস্ত হওঁ আৰু আমাৰ সিদ্ধান্তবিলাক ভুল হয়। যেতিয়া মোবাইল নাছিলে আমি কিতাপ পঢ়ি চাই যিটো আছিলে একদম সঠিক সিদ্ধান্ত। আজিকালি মই কাকবা বেয়া পাওঁ, মই আমাৰ সেক্ৰেটাৰীক বেয়া পাওঁ, সেক্ৰেটাৰী কিবা এটা ফটো বনাই দিলো এআইত, অলপ বিকৃত ধৰণৰ, তেখেতৰ নোহোৱা কথা এটা লিখি দিলো, এনেকুৱা কৰি পেলাই এটা সমাজখনত বেয়া ইম্পেক্ট কৰিছে। মই আপোনালোকক অনুৰোধ কৰিব বিচাৰিছো যে আমি যি কৰিব লাগে ভাল, যি কৰিব পাৰে ভাল কৰিব লাগে, কিন্তু বেয়া কৰিব নালাগে, বেয়া কৰিব নালাগে। আমি আগতে হাই স্কুলত ওৱান সেইং প্লিজ বুলি এটা আমাৰ প্ৰ'চ আছিলে, আমি কিতাপত পঢ়িছিলো, প্ৰবন্ধ এটা আছিলে, ওৱান সেইং প্লিজ। আমাৰ ইয়াত প্লিজও নাই, চৰিও নাই, এইবিলাক একো নাই ইয়াত। এই কাৰণে আমাৰ যি কয় অলপ খঙতে কোৱাৰ নিচিনা হয়, হেট এৰি দে বুলি ক'ব, হয়নে? ৰাস্তাত গৈ আছো, কোনোবা আগত থিয় দি আছে, হেট এৰি দে বুলি ক'ব। তো বেলেগ অলপ মানে বেলেগ কাণ্ট্ৰিৰ মানুহবিলাকে ক'ব মানে এক্সকিউজ মি বুলি, প্লিজ মানে মোক চাইড দিয়ক বুলি ক'ব। কিবা এটা হ'ল চৰি দে বুলি কেনে, তো এনেকা ক'ব। কিন্তু আমাৰ ইয়াত চৰি কোৱাৰো মানে নিয়ম নাই। চ' এজন মানুহে যেতিয়া এজনক খং কৰে, এই খংটো বেলেগত যায়, বেলেগত যায়, বেলেগত যায়, এনেকা ষ্টৰিটো আছিলে মানে ওৱান সেইং প্লিজ। এতিয়া সেইকাৰণে আজি আমি এটা সুস্থ, শান্তি আৰু প্ৰগ্ৰেছিভ এটা উন্নয়নৰ এটা ছ'চাইটি বনাব বিচাৰিছো। শান্তি কেনেকে আহিব? চবে শান্তিৰ গান গাব লাগিব, তেতিয়াহে শান্তি আহিব। চবে অশান্তিৰ গান গালে শান্তি নাহিব।
মৰম চবে দিলেহে মৰম আহিব। আজি মানুহবিলাকে চবে খঙে দিলে খঙে আহিব, উল্টাটো জুই দিলে জুইয়ে আহিব, জুইত পানী আনিব লাগিব। সেইকাৰণে আগত পৃথিৱীত যোৱা 100 বছৰত কি ভুল হৈ গ'ল, 50 বছৰত কি ভুল হৈ গ'ল, 20 বছৰত কি ভুল হৈ গ'ল, সেইটো আমি ৰিপিট কৰিব নালাগে। আহি থকা সময়ত কি ভাল কৰিম সেইটোকে আমি কথা পাতিব লাগে। তো সেইকাৰণে পৃথিৱীত মানৱ জাতিটোৱে এক সমান, কোনো ডিফাৰেন্স নাই। জন্ম পোৱাত আমি একে, ইয়াৰ পিছতে আমি জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ এইবিলাক কৰি লৈছো, কিন্তু আমি মানৱতাটো লৈ আগবাঢ়িব লাগিব। সেইকাৰণে যোৱা 30-40টা বছৰত আমাৰ বহুত ভাইলেন্স হৈ পেলাই বহুত ক্ষতি হৈ গ'ল। এই ক্ষতিটো আমি পূৰণ কৰিব নোৱাৰো। যাৰ 5000 মানুহ মৰি গ'ল, যাৰ ঘৰত ডেকা ল'ৰা মৰি গ'ল, শ্বহীদ হৈ গ'ল, যাৰ মাৰ চকুটো মানে চকু পানী পৰিলে আজিলৈকে বুকুটো উদাং উদাং পাই আছে, সেইটো আমি পুৰা কৰিব নোৱাৰো। কিন্তু আহি থকা সমাজখন আমি ভাল কৰিব পাৰো। যাৰ মানে দুজনকৈ পুত্ৰ মৰি গ'ল, সেই মাক আমি ঘূৰাই আনি দিব নোৱাৰো তেওঁৰ পুত্ৰ, কিন্তু সেই মাজনীয়ে যাহাতে মৰাৰ আগত ভাল এটা সমাজ দেখা পাই যায়। মোৰ মা ক'ব জানা নাছিলে যে তুমি কলেজত পঢ়া, ইউনিভাৰ্চিটিত পঢ়া, ডাঙৰ চাকৰি কৰা, কিন্তু আমাৰ জেনেৰেশ্যনটো আমি যিহেতু দেখিলো, আমাৰ ভাই, আমাৰ আহি থকা জেনেৰেশ্যন, আমাৰ পুত্ৰ নাতি পুতিবিলাকক এটা ভাল সমাজ, ভাল শিক্ষা, ভাল সংস্কাৰ আমি দি যাব লাগিব। গতিকে যি কাম কৰিব আহিছো এটা পজিটিভ চিন্তা লৈ মই আপোনালোকক চবকে অনুৰোধ কৰিছো যে সকলো যাতে পজিটিভ এটা চিন্তা লৈ যায়, আৰু কাৰোবাৰ পৰা কথা এটা ওলাব লাগিলে অলপ যদি ৰাপ ব্যৱহাৰ কৰে কথা নোলাব। কিন্তু মানে পৃথিৱীখন বহুত ভাল, কিন্তু যিসকল চিম্পল মানুহ, চিম্পলিচিটি আৰু অনেষ্টি, চিম্পলিচিটি এণ্ড অনেষ্টি, চিম্পলিচিটি এণ্ড অনেষ্টি, অনেষ্ট উইথ সেল্ফ, অনেষ্ট উইথ আদাৰ্স। আমি বেলেগক বেয়া ব্যৱহাৰ কৰা মানে ইউ আৰ নট অনেষ্ট উইথ ইউৰ সেল্ফ অলছো। কাৰণ তুমি বেলেগক বেয়া ব্যৱহাৰ কৰালে ইন ৰিটাৰ্ণ তুমি আজি নহয় কালি বেয়া ব্যৱহাৰ পাবাই পাবা। তো সেইকাৰণে বি অনেষ্ট উইথ সেল্ফ অলছো। মই আজি প্ৰমোদ বড়ো আপোনালোকৰ আগত থিয় দি আছো। মই প্ৰমোদ বড়ো বুলি কোৱা মানুহজনক মই কেনেকৈ লৈ যাম, মই চাব লাগিব। মই এই মানে মোৰ বডিটো ক'ত ইউজ কৰিম, মই মোৰ ব্ৰেইনটো ক'ত ইউজ কৰিম। মই এই ব্ৰেইনটো যদি মই বেয়া কামত ব্যৱহাৰ কৰোঁ, মোৰ জীৱনৰ মিনিংটো একো নাথাকিব। মোৰ জন্মটো ঈশ্বৰে কিয় দিছিলে মই নিজকে সুধিব লাগিব। আপোনালোকে নিজকে সুধি চাওক চবে যে কিয় জন্ম দিছে পৃথিৱীত, কিবা এটা কাম দিছে। চ' সেই কামটো কৰিব লাগিব। আৰু পোৱা নোপোৱা, হোৱা নোহোৱাক লৈ পেলাই ইমান ঘাবৰাব নালাগে। আমাক ঈশ্বৰে জন্মও দিছে, ৰাস্তাও দেখাইছে। এই ৰাস্তা দি কৰি গৈ থাকিলে আমি এটা সময়ত নিজৰ বিচৰা এটা মানে যিটো ছেটিছফেকশ্যন সেইটো আমি পাম। সফল বিফলটো সদায় ভাবিব নালাগে, কম্পিটিশ্যনত সদায় যাব নালাগে। আমাৰ জীৱনটো কম্পিটিশ্যনৰ কাৰণে নহয়। আমাৰ জীৱনটো ভালকে জীৱন যাপন কৰিবলৈ ঈশ্বৰে পঠাইছে। গতিকে ভাল কাম কৰিবা। আৰু এই কাম আজি যে এইটো যিটো ইনিচিয়েটিভ লৈছে, এইটো কতো হোৱা নাই। আগতে কোনোবা NGO বিলাকে চৰকাৰে কিবা ডাটা ওলাই, এই ডাটাবিলাকত অলপমান ততাতৈয়াকে ওলাই দিয়াৰ কাৰণে কিছুমান ডাটা কাৰেক্ট হয়, কিবা ৰং হয়। কোনো ডাটাই 100% কাৰেক্ট নহয়। তো সেইকাৰণে আমি চাব বিচাৰিছো যে ইয়াত ডাটাবিলাক কেনেকৈ কাৰেক্ট কৰিব পাৰে। গতিকে আপোনালোকে কামটো হাৰবাৰী হৈছে বা টাইমত ওপৰৰ পৰা ক'ব পাৰে যে অহাকালি লাগে, আজিয়ে লাগে, সেই বুলি মানে ডাটাবিলাক কৰা মানে কি কয় ভুল ডাটাবিলাক দিব নালাগে। তেতিয়া সিদ্ধান্তটো ভুল হৈ যাব, ওপৰৰ পলিচিটো ভুল হৈ যাব। এইকাৰণে অলপ ৱৰ্ক কৰিবা আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট পাব চবে। এই কামবিলাক কৰি এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট পাব, পাই পেলাই আকৌ কাম কৰিব পাৰিব। মই আশা ৰাখিছো যে এইবাৰ আমি 100 ফেলোশ্বিপ, এইবাৰ আমি 100 ফেলোশ্বিপ লৈ পেলাই 4 বছৰ চৰকাৰ চলালো। ফেলোজ যিসকলে আমাৰ হাত হিচাপে আমাক সহায় কৰিছে।
যুগুত কৰিব পাৰিম যিয়ে নেকি অনাগত দিনত আমাৰ পলিচিত বহুত সহায় কৰিব মই সকলোলৈ ধন্যবাদ জনালো আৰু আপোনালোকৰ আহি থকা দিনবিলাক আহি থকা ভৱিষ্যত সময়খিনি যাহাতে সফল হয় শান্তি সমৃদ্ধি আৰু ভাল এটা সাকসেসফুল হয় হেতুকে মই আপোনালোকৰ ওচৰত মানে কৈ পেলাই মোৰ বক্তব্য সামৰিছো ধন্যবাদ যুগুত কৰিব পাৰিম যিয়ে নেকি অনাগত দিনত আমাৰ পলিচিত বহুত সহায় কৰিব মই সকলোলৈ ধন্যবাদ জনালো আৰু আপোনালোকৰ আহি থকা দিনবিলাক আহি থকা ভৱিষ্যত সময়খিনি যাহাতে সফল হয় শান্তি সমৃদ্ধি আৰু ভাল এটা সাকসেসফুল হয় হেতুকে মই আপোনালোকৰ ওচৰত মানে কৈ পেলাই মোৰ বক্তব্য সামৰিছো ধন্যবাদ যুগুত কৰিব পাৰিম যিয়ে নেকি অনাগত দিনত আমাৰ পলিচিত বহুত সহায় কৰিব মই সকলোলৈ ধন্যবাদ জনালো আৰু আপোনালোকৰ আহি থকা দিনবিলাক আহি থকা ভৱিষ্যত সময়খিনি যাহাতে সফল হয় শান্তি সমৃদ্ধি আৰু ভাল এটা সাকসেসফুল হয় হেতুকে মই আপোনালোকৰ ওচৰত মানে কৈ পেলাই মোৰ বক্তব্য সামৰিছো ধন্যবাদ যুগুত কৰিব পাৰিম যিয়ে নেকি অনাগত দিনত আমাৰ পলিচিত বহুত সহায় কৰিব মই সকলোলৈ ধন্যবাদ জনালো আৰু আপোনালোকৰ আহি থকা দিনবিলাক আহি থকা ভৱিষ্যত সময়খিনি যাহাতে সফল হয় শান্তি সমৃদ্ধি আৰু ভাল এটা সাকসেসফুল হয় হেতুকে মই আপোনালোকৰ ওচৰত মানে কৈ পেলাই মোৰ বক্তব্য সামৰিছো ধন্যবাদ